দুটামান গজব খবৰ আপোনালোকৰ মাজলৈ মই আহিছোঁ। মই বেদব্ৰত বৰা, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বেদাব্ৰাট আৰ্ট এণ্ড কালচাৰ। আচলতে আমাৰ দেশত এইবোৰ হৈ আছে কি আৰু আমি কৰি আছোঁ কি? আজিকালি দেশ টিভিৰ যাগযজ্ঞ বলিবিধান সকলো যেন ডিজিটেল হ'বলৈ আৰম্ভ কৰিছে। আমাৰ লগতে দেৱতাসকলো যেন অনলাইনে থাকে। তেওঁলোকে অনলাইনতে সেই পূজা পায়। হোৱাটছআপত ষ্টেটাছ নলগালে নিজকে কিবা অড টাইপত লাগে। যিদিনাখন দুৰ্গা পূজা হওক, কালী পূজা হওক বা আন যিকোনো উৎসৱ পাৰ্বণেই হওক, গোটেইখন ৰাতিপুৱা মাত্ৰ ষ্টেটাছে ভৰপূৰ, যেন হোৱাটছআপৰ ষ্টেটাছত পূজা পাতিছে। আৰে এইবোৰ হৈ আছে কি? সেইখিনিলৈকে বাৰু ঠিকেই আছে। এই যে আগফালৰ পৰা পূজা কৰি যে পাছফালত যে ফটোখন লৈ যে হোৱাটছআপত ষ্টেটাছ লগাওঁ, আজি এই মন্দিৰত, আজি তাত, সেইটো মানে কি? সেইটো মানে কৰিবই লাগিব নেকি? আকৌ যে আমি যে পৰিয়ালৰ সৈতে বা ক'ৰবাত যে ফুৰিবলৈ যাওঁ, ৱে টু গুৱাহাটী, ৱে টু ডিব্ৰুগড়, ৱে টু যোৰহাট, সেইটো মানে কি? সেইটো দিবই লাগিব নেকি? মানে দিব লাগিবলৈ কিবা মানে আছে নেকি বাৰু? হয়, তুমি দামী ৰেষ্টুৰেণ্টত গৈছা, তুমি খাইছা, তুমি কি কৰিছা, সেইবোৰ যে তুমি আগফালে যে খোৱাৰ আগত যে আগফালে প্লেটখন লৈ যে ফটো মাৰি যে তুমি ষ্টেটাছ দিয়া, আজি তুমি এইটো খালা, আজি কালি সেইটো খালা, মানে তুমি খাইছা খোৱা ভাই, আৰু তুমি 10জনক দেখুৱাব লাগে কিয়? তুমি মানে কি সেইবোৰ মানে কি? মানে তুমি খাইছা মানে দেখুৱাইছা মানে বাকীবোৰে খোৱা নাই কি? সেই হোৱাটছআপত তোমাৰ সেইখন ষ্টেটাছ লগাই দিলে বা ফেচবুকত সেইখন দি দিলেহে মানে এইটো খোৱাটো হয়। তুমি মানে সেইটো দেখুৱাবলৈকে খাবলৈ গৈছা, তাত মানে দেখাইছা যে আমি ইমান দামী দামী ৰেষ্টুৰেণ্টত যাওঁ, এনেকুৱা খাওঁ, সেই মানে কি? আচলতে তুমি কি খাইছা, কি পিন্ধিছা, ক'ত গৈছা, তুমি পূজা উৎসৱ পাৰ্বণ কিদৰে পালন কৰিছা, সেইবোৰ আচলতে উৎসৱ পাৰ্বণ এটা বা পূজা এটা কিয় কৰে? কিবা এটা মানুহৰ মনৰ ইচ্ছা বা ভাৱনা বা আশা বাসনা পূৰণ হ'বলৈ কৰে। তুমি কৰিছা, ভাল কৰিছা, আৰু তুমি সেয়াকে 10জনৰ আগত দেখুৱাবলৈ কি দৰকাৰ? তুমি খাইছা, ভাল খাইছা, তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল, তুমি ভাল পিন্ধিছা, তোমাক দেখিবলৈ ভাল লাগিব, ঠিক আছে, আৰু তুমি সেইটোকে আকৌ 10জনৰ আগত খোৱা পিন্ধা, ক'ৰবাত যোৱা, তুমি গৈছা যোৱা, তুমি ৱে টু যোৰহাট, ৱে টু গুৱাহাটী, তুমি যোৱা ভাই, তোমাকতো কোনে সুধিছে তুমি ক'ত গৈছা, আৰু তুমি 10জনৰ আগত কিয় দেখুৱাব লাগে? আচলতে এই ক'ৰবাত যোৱা, পিন্ধা, খোৱা, এই সকলোবোৰ 10জনৰ আগত দেখুৱাই নিজকে বহুত কিবা মানে ডাঙৰ বুলি এটা ভাবিব পাৰি। কিন্তু যিটো বিছলেৰী পানী বটল দেখিছেনে? সেই যি বিছলেৰী পানী বটলটো সাধাৰণতে কিমান লয়? দাম 10 টকা। সেই পানী বটলটোকে ৰেষ্টুৰেণ্টত কিমান লয়? 20 টকা। আকৌ সেইটোকে এয়াৰপৰ্ট বা কোনো ৰেলৱে ষ্টেচনতো 30-40 বা 50 টকালৈকে বিক্ৰী হ'ব পাৰে। কিন্তু তাত থকা পানীখিনিতো একেই আছে, কিন্তু তাৰ স্থানভেদে বা ঠাইভেদে তাৰ দামটো বেলেগ বেলেগ হৈ গৈ আছে। আচলতে আপুনি বা মই বা আন কোনোবা এজন তেওঁ যেনেকুৱা ঠিক তেনেকুৱাই, কিন্তু তেওঁ সেই স্থান ভেদে তেওঁ সন্মান বা তেওঁৰ মৰ্যাদা বেলেগ বেলেগ, তাকে লৈ তেওঁ বেলেগৰ আগত দেখুওৱাৰ কোনো প্ৰয়োজন নাথাকে। আমাৰ সমাজতো কিছুমান ভুল ধাৰণা থাকে বা ভুল কিছুমান থাকে, যেনে মানুহজন জীয়াই থাকোঁতে তেওঁ কোনো মানে তেওঁ যিখিনি কাম কৰে বা যিখিনি কৰি আছে তাক তেওঁ সেইখিনি সন্মান নাপায়। কিন্তু যেতিয়া মানুহজন মৃত্যুমুখত পৰে, তেতিয়া সেই সময়তহে তেওঁৰ প্ৰতিভাসমূহ ওলাই পৰে, যে মানুহজন ইমান ভাল আছিলে, তেওঁ এইটো কৰিছিলে, তেওঁ সেইটো কৰিছিলে। আৰে ভাই, তেওঁ যেতিয়া জীয়াই আছিলে, তেওঁ কাম কৰিছিলে, তেতিয়া নোকোলা কেলে? তেতিয়া কিয় নোকোৱা? মানুহজন যেতিয়া মৃত্যু হৈ যায়, তাৰ পাছতহে তেওঁৰ প্ৰতিভাসমূহ ওলায়। আৰে ভাই, এইবোৰ কি? আচলতে কি খাইছোঁ, কি পিন্ধিছোঁ, ক'ত গৈছোঁ, সেইসমূহ আনৰ আগত দেখুৱাই আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰি বা সুখী হ'ব নোৱাৰি। আপোনালোকে এজন মানুহক কেতিয়া সুখী বুলি ভাবে? আপোনালোকে ভাবে নেকি যে মন্ত্ৰীজন সুখী বা কোনোবা এজন MLA, মিনিষ্টাৰ বা উচ্চ ডিগ্ৰীধাৰী কোনোবা এজন উচ্চ মৰ্যাদা সম্পন্ন ব্যক্তি সুখী নেকি? আচলতে তেওঁলোক কোনোৱে সুখী নহয়।
আচলতে সুখী কোন জানেনে? এই যে আমি দিনৰ সময়ছোৱাত বা ৰাতি সময়ছোৱাত ঠাট্টা মস্তা তমস্কাৰ বা অসভ্যালি কৈ মাতোঁ, এই যেন আপোনালোকে কয় ঠেলাৱালা ৰিক্সাৱালা, আচলতে প্ৰকৃত সুখী তেওঁলোকে। কিয় জানেনে? তেওঁলোকে দিনটো কাম কৰাৰ অন্তত দি 300, 400, 500 টকা পায়। তাৰে তেওঁলোকে ঘৰখনৰ বজাৰ কৰি আনি পৰিয়ালৰ লগত সন্তুষ্টিৰে বা তৃপ্তিৰে যি পাইছে তাকে এমুঠি খাই শুই থাকে। তেওঁলোকৰ কোনো ৰাগ জঞ্জাল বা কোনো চিন্তা ভাৱনা বা কোনো ভয় নাথাকে। তেওঁলোকে সেই যিখিনি দিনত ইনকম কৰিলে সেইখিনি যেন বজাৰ কৰি আনিলে তেওঁলোকে সেয়া যথেষ্ট, আৰু সেইকাৰণে তেওঁ ধুনীয়াকৈ ৰাতি ভাতকেইটা খাই শুই থাকে। আৰু শুই থাকি তেওঁ যিটো মানে সন্তুষ্টি পায়, আত্মসন্তুষ্টি, সেই আত্মসন্তুষ্টি যোনে পায় তেওঁহে হৈছে প্ৰকৃত সুখী। আচলতে কি খাইছোঁ, কি পিন্ধিছোঁ, দামী দামী ৰেষ্টুৰেণ্টত বা দামী গাড়ীত য'ত ত'ত ঘূৰিছোঁ ফুৰিছোঁ, আনক দেখুৱাইছোঁ, আচলতে সেইখিনি মানুহ প্ৰকৃত সুখী নহয়। ঠিক আছে, এইদৰে আজব দেশৰ বহুতো খবৰ আছে, লগ পাই থাকিম। আজিলৈ বিদায়। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।